জ্ঞাপন কৰিছোঁ আৰু আমাৰ এম সন্মানীয় ৰঞ্জিত বসুমতাৰী ডাঙৰীয়া উপস্থিত আছে। মই তেখেতকো আমাৰ দলৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে ইতিমধ্যে আসাম এছেম্বলিৰ ইলেকশ্যন হ'বলৈ গৈ আছে। ইয়াৰ ছেকেণ্ড ফেজত ইতিমধ্যে আমি 3টা ডিক্লাৰেশ্যন দিছোঁ: ওদালগুৰি, মাজবাট আৰু বলাইগাঁও। আৰু বাকী যিটো থাৰ্ড ফেজ 6 এপ্ৰিলত হ'ব লগা এইটো আজি আমি ডিক্লাৰেশ্যন দিম বা এনাউন্সমেণ্ট কৰিম। আজি আমি 8টা সমষ্টিত এইটো এনাউন্সমেণ্ট কৰিবলৈ গৈ আছোঁ। এইটো থাৰ্ড ফেজত হ'ব 6 এপ্ৰিলত। প্ৰথমতে মই গোসাইগাঁও 1 নম্বৰত আছোঁ। গোসাইগাঁৱৰ আমাৰ 28 নং গোসাইগাঁও LAC কেণ্ডিডেট আমাৰ শ্ৰী সোমনাথ নাৰ্জাৰী। আৰু 2 নম্বৰত আছে 29 কোকৰাঝাৰ 29 কোকৰাঝাৰ ST ৱেষ্ট LAC। ইয়াত আছে আমাৰ মনোৰঞ্জন ব্ৰহ্ম। 3 নম্বৰত আছে 30 কোকৰাঝাৰ ST ৰিজাৰ্ভ ইষ্ট LAC লৰেন্স ইছলাৰী। 4 নম্বৰত আছে 31 নম্বৰ চিডলি ST LAC ST ৰিজাৰ্ভ হয়। তেখেত হ'ল জয়ন্ত বসুমতাৰী। আৰু বিজনী 5 নম্বৰত আছে বিজনী 32 নং বিজনী LAC। এটি জেনেৰেল চিট হয়। ইয়াত আছে আমাৰ ফণীন বড়ো আছে। আৰু 6 নম্বৰত 58 তামোলপুৰ LAC। ইয়াত আছে শ্ৰী লেহৰাম বড়ো। 7 নম্বৰত আছে 62 বৰ্মা ST LAC শ্ৰী ভূপেন বড়ো। আৰু হয় ভূপেন বড়ো। আৰু 8 নম্বৰত আছে 63 চাপাগুৰি ST LAC। তেখেত হ'ল আমাৰ সন্মানীয় দলৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট উৰ্ষগৰা ব্ৰহ্ম ডাঙৰীয়া। তেখেতে চাপাগুৰি ST LAC সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। আজি আমি এই 8খন যিটো সমষ্টি আছে এই 8খনৰ সমষ্টিৰ কেণ্ডিডেট আজি আমি আপোনালোকৰ মাজত আজি এনাউন্স কৰিলোঁ। আৰু মই আশা ৰাখিছোঁ আমাৰ যিকেইটা এনাউন্সমেণ্ট হোৱা কেণ্ডিডেট আছে তেখেতসকলে সকলোৱে জিকি আহিব। আৰু তেখেতসকলক মই দলৰ ফালৰ পৰা আমাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নিশ্চয় আগন্তুক দিনত তেখেতসকলে আমাৰ UPPলৈ হৈ কাম কৰি